চালা ধুনীয়াৰ মাছ আছে কালি জালখন আনি মাৰিবই লাগিব ডাঙৰ ডাঙৰ মাছ আছে মোৰ এটা আমাৰ যে কাম আছে কামটো কৰি আহিছোঁ তাতে ৰেডি হৈ থাক ৰ আমি একেলগে সৰুৰ পৰাই ডাঙৰ হ'ল একেলগে খাওঁ একেলগে কাম কৰোঁ চব আমি একেলগে মোৰ কিন্তু কি কাম তইতো জানাই মোৰ কি কাম আছে যি নহওক হ'ব যদি নপস্তাবি কিন্তু পিছত হ'ব ধৰিলো পিছত কিন্তু মোক নকবি আৰু তোমালোকৰ মাটি কেই গাড়ী লাগে তই কালি ফেলে দিম আজি গধূলি হ'লে এতিয়া নহ'ব আৰু যা ঠিক আছে গছবোৰ খাওঁতে আছা তই গাড়ীতে থাক দে থ'ত থাক গাড়ীখন থ'ত থাক কি হ'ল দাদা এতিয়া নাই কি বুলি কয় মোৰ পইচা আনি কি হ'ল পইচা আনি পইচা আপুনি পাব নহয় আপোনাৰ তাৰিখত কোনদিনা তাৰিখ কোনদিনা আছিল 20 তাৰিখ দিছোঁ নহয় আজি কেই তাৰিখ কেন মই এতিয়া নাজানো 10 তাৰিখে মই দিছোঁ 10 তাৰিখে মোক পইচা দিব লাগে এতিয়া আজি 15 তাৰিখ আহি পালা শুনো 15 তাৰিখ আজি আৰু 5 দিন সময় আছে 20 তাৰিখে দিম 20 তাৰিখে আপুনি পাব আহিলেগে এটা মানুহ আছে মই 20 তাৰিখ চিৰি আকৌ নাজানো মোক 10 তাৰিখে দি দিছোঁ মই 10 তাৰিখে আজি 15 তাৰিখ হৈছে আজি কিবা পইচা পোৱা নাই গাড়ীখন ষ্টাৰ্ট কৰি ৰাখছোঁ গাড়ী ষ্টাৰ্ট কৰি ৰাখ এতিয়া যাক এতিয়া এনে মোৰ অলপ মাটিৰ টেনশ্যন হৈছে আপুনি বেছি ডাঙৰ কথা নকয় ষ্টাৰ্ট কৰিছে নাই পইচা দিবি নে দাদা পইচা কামে পইচা দিবই লাগে থৰ কোনোতো দেখা নাই এইগিলা মোৰ বস্তু ভুল এইগিলা কি দিছে নালগে মোক কি বস্তু কি কৈছিলো যাওঁতে এইগিলা মোক নালগে তোক মই যাওঁতে কি কৈছিলো মই ভাবিলো এইগিলা কাম নহয় বেলেগ কাম নেকি মোক নালগে ভাই মোক নালগে এইগিলা মই আছো নেকি তোৰ নালগে মই আছো নেকি তই হেমেছা মোক নালগে এইগিলা কি বস্তু এইগিলা মোক নালগে মই আকৌ নাজানো এইগিলা কাকো নকবি যিকৰা কৰিকে কাকো নকবি কিন্তু মই যাওঁ নহ'লি গম পাইছে কি কৰি যাওঁ মোৰ কাকো নকবি মোৰ কাম আছে মই যাওঁ তোৰতো দেখা নাই নকবি দেই কাকো থৈ बड़ा हरामी हो बेटा